মাই ইউটিউব চেনেল। আদিতি স্কুলত আজি দুদিনীয়া কাৰ্যসূচী পতা হৈছে ৰাইজ উৎসৱ। স্কুলত যাওঁচোন অকণমান চাওঁগৈ আৰু আপোনালোককো দেখুৱাম। বলক স্কুলত গৈ লগ পাই আছোঁ। আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শেষলৈ চাব। গাইছ এয়া পতাকা উত্তোলন কৰিব আৰু এতিয়া গাইছ এতিয়া ৰেডি কৰা হৈছে, লাহেকৈ কৰিব আৰু উত্তোলন। চাব পাৰে ছখন স্কুলৰ ছাত্ৰ ছাত্ৰী মিলি পিনি ৰাইজ উৎসৱ পতা হৈছে। সকলো আহিছে ইয়াত, ছাত্ৰ ছাত্ৰীবোৰ আহিছে চব। ইফালে গাইছ আৰু এখন স্কুলৰ আহি আছে, চাব পাৰে লাইন পাতি আহি আছে। কোন স্কুলৰ হয় এইটো? গাইছ প্ৰথমতে বন্তি প্ৰজ্বলন কৰিব। হাতী ৰজা বস্তু নহয়, চাব পাৰে পুৰা লাইন হৈছে। গাইছে পতাকা উত্তোলন ৰেডি কৰা হৈছে ছখন স্কুলৰ কথা নিছে। চাব পাৰে গাইছ। গাইছ এইফালে এতিয়া আমাৰ গামবুঢ়া মহোদয় গছপুলি ৰুব। কি গছ হয়? আম গছ। দুজন গামবুঢ়াই একেলগে ৰুইছে, চাব পাৰে। তো গাইছ হৈ গ'ল ৰুই পিনি। মানুহকেইটা যেনেকুৱা কিন্তু আমকেইটাও এনেকৈ হ'ব লাগিব, ডাঙৰ ডাঙৰ হ'ব লাগিব এনেকৈ। আমি এতিয়া গণেশ কাৰ মই ৰান্ধনি ঘৰত গৈছোঁ ৰ'ব, কেনেকুৱা হৈছে চাওঁ। এই গণেশ এয়া চাউল ধুইছে, যিহেতু ৰাইজক ভাত খুৱাব লাগিব ন। 21 কেজি ধুই আছে বোলে। আগত কিমান বহালে? 28 কেজি, বহুত লাগিব। গাইছ চাব পাৰে ইফেনেও আছে, ভাত ঢেৰ বনাই আছে, 2 জেগাত বনাইছে। ছাৰো বনাই আছে নেকি? ছাৰ কি ভাত বনাইছে নেকি? টেষ্ট কৰিব ছাৰে বোলে, টেষ্ট কৰিব আহিছে আমাৰ। কেনেকুৱা হৈছে ছাৰ? টেষ্ট হৈছে? ধুনীয়া হৈছে? হয় হয় এয়া নিৰামিষ আজি। কাইলৈ বোলে আণ্ডা দিব নেকি এটা এটা। আমাক যেন খালে জমে জোকাই চলাই নথয়, সেইটো কাৰণে আমাৰ ইখিনিয়ে অনুৰোধ, আমাক যে একো নিদিলেও মাহে মাহে উৰুমৰীয়াখিনি যে দিয়ে আৰু যিখিনি 1000কৈ দিয়ে বা 1500 দিয়ে, সেইখিনিয়ে আমাৰ বহুত। যিহেতু ৰাতিপুৱা আহিছে ষ্টুডেণ্টবিলাক, ভোক লাগিছে, সেয়ে ভাত দিয়া হৈছে। 6খন স্কুলৰ ষ্টুডেণ্ট আছে, 6খন স্কুল, 6খনকৈ স্কুলৰ ষ্টুডেণ্ট আছে, সেইকাৰণে সকলোকে ভাত দিয়া হৈছে। গাইছ চাব পাৰে। গাইছ চাওক কি ধুনীয়াকৈ খেলি আছে। এতিয়া গান বনোৱাৰ লগে লগে এতিয়া ৰখিব। খালী আছে, চেয়াৰ খালী আছে, দৌৰিব লাগে দৌৰিব লাগে। আগত আছে আছে, আগত চেয়াৰ আছে, গৈ থাকক গৈ থাকক। দৌৰিছে দৌৰিছে, পুৰা দৌৰিছে, দৌৰক দৌৰক পুৰা। পাৰ পানীৰ কাৰণে লাইন দি থকা হৈছে, চব চাব পাৰে।
এয়া পুৰা খেলিব এতিয়া ময়দা দি আছোঁ ময়দা গাইছ ময়দা লাইন দি আছোঁ লাইন চিন গণেশৰ মাথাতে দিওঁ নেকি অকণমান গাইছ ভাল দেখিব চুলি পকা পকা চুলি কি হৈছে বুঢ়া মানুহ হয় গাইছ ৰাতিপুৱাৰ কাম কৰি ভোক লাগি গ'ল ভাতটো খালোঁ ন ভোক লাগিছে নহ'লে নোৱাৰিছোঁ আৰু বাকী ভাত খাই পিনে আকৌ দেখুৱাই আছোঁ হয় নাই খাই লওঁ